কাৰোবাক যিমানেই কাষৰ পৰা চিনি নোলোৱা কিয় সকলো কথা মন খুলি নকবা। মনত ৰাখিবা, এই পৃথিৱীত বিশ্বাসৰ মূল্য কোনেও নিদিয়ে। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু মনৰ পৰা কোনেও নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। আপুনি যদি সেই মানুহজনক বিচাৰি আছে যিজনে আপোনাৰ জীৱন সলনি কৰিব, তেনেহ'লে আইনাত নিজকে চাই লওক। কথা কওঁতে সদায় অলপ সাৱধান হ'ব। খঙতে হওক বা আৱেগতে হওক, শব্দৰ আঘাতবোৰে চিৰজীৱনলৈ মনত ৰৈ যায়। অপমান পাহৰি নাযাবা। উত্তৰ দিয়াৰ বাবে তৈয়াৰী কৰা, কিন্তু সেইটো সফলতাৰ পিছত। কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যাক আনে সহ্য কৰি আহিছে। মানুহে যেতিয়া অধিক কষ্ট পায় তেতিয়া একেবাৰে চুপ হৈ যায়, কাৰণ কষ্টৰ কথা কাকো বুজাই কোৱাটো সম্ভৱ নহয়। জীৱনৰ আচল সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব। জীৱনত এনেকুৱা একো বস্তুৱেই নাই যাক পোৱাৰ পাছত তোমাৰ জীৱন পাৰফেক্ট হ'ব। যি নেকি তোমাৰ বিফলতাত আনন্দ পায় ন, তেওঁ কেতিয়াও তোমাৰ নাছিল। ভুলটো সৰু হওক বা ডাঙৰ, সেই ভুলটোলৈ লক্ষ্য কৰিবা, কাৰণ সদায় ভুলটো সৰু হৈ নাথাকে। কেতিয়াবা সৰু বুলি এৰি দিয়া ভুলটো ডাঙৰ ক্ষতি কৰিব পাৰে। অভিযোগ নহয়, অভিজ্ঞতাৰ পৰা কৈছোঁ, বেছি গুৰুত্ব দিলে মানুহ সস্তীয়া বুলি ভাবে। সুখে মানুহৰ জীৱনত অহংকাৰ পৰীক্ষা কৰে আৰু দুখে মানুহৰ জীৱনত ধৈৰ্যৰ পৰীক্ষা কৰে। মনত ৰাখিব, আপোনাৰ মনৰ কথা বুজি পোৱা কোনো নাই, কিন্তু আপোনাক ভুল বুজা মানুহৰ অভাৱ নাই। প্ৰতিশ্ৰুতিবোৰ নহয়, পৰিস্থিতিয়ে ভালদৰে বুজাই দিয়ে কোন কাৰ কিমান আপোন। কোনোবাই আপোনাক অপকাৰ কৰিলে আপুনি কেতিয়াও প্ৰতিশোধ লোৱাৰ কথা নাভাবিব, কাৰণ বেয়া ফলবোৰ গছৰ পৰা নিজেই সৰি পৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয়কৈ জনাব, আৰু চেনেল যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।